Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা উল্লেখ যাচিলোঁ আৰু যাতে সকলোৰে জীৱনবোৰ ৰঙালীৰ দৰে ৰঙালীৰ ৰঙেৰে উপচি পৰক তাৰে কামনা। তো আজি এতিয়া মই যাবলৈ ওলাইছোঁ মানে মাহঁতৰ ঘৰলৈ, যিহেতুকে আজি ডাঙৰক সেৱা কৰিব লাগে। তো সেইকাৰণে আৰু নিয়মটো পালন কৰি তো আমিও ভাবিছোঁ আমিও সেৱা কৰিবলৈ যাওঁ। তেতিয়াহ'লে ভাবিলোঁ যাম অলপ সোনকালতে, কিন্তু মানুহজন আকৌ ৰাতিপুৱাই ডিউটিলৈ গুচি গ'লগৈ। তেওঁৰ ডিউটি আজি নাছিলে যদিও তথাপিও মানে যাব লগা হ'ল আৰু। তো এতিয়া আমি তিনিটাহে থাকিলোঁগৈ, বেটা বেটি আৰু মই। ৰেডি হ'লোঁ, কিন্তু বেটা ৰেডি হোৱাৰ পিছতে তাৰ চাগে ভাগৰ লাগিলে আৰু ইমান দুপৰীয়া মানে ইমান কটকটীয়াকৈ ৰ'দটো দি আছে, চোকাকৈ ৰ'দ। তো যাম তথাপিও, আমি 12টা বাজিছেগৈ এতিয়া বেটাক তথাপিও সি শুই আছে যদিও এনেকৈ দাঙি লৈ যাওঁগৈ আৰু। বেটি ৰাতিপুৱা 8টা মানৰ পৰাই উৎপাত, আনাই ঘৰলৈ যাওঁ। তাই বেছিজনী একদম মানে আমনি পাই লৈ ৰেডি হৈ লৈ পেলাই তাই আৰু এতিয়া এই মকৰাজাল এৰডাল লৈ আনি এতিয়া ঘৰ মুচি আছে। তো ব'লক তেতিয়াহ'লে দেৰি নকৰি যাওঁ আৰু তাইক লৈ। তাইৰ অত্যাচাৰ সহিব নোৱাৰোঁ আৰু দেই, ইমান অত্যাচাৰ চলাইছে, এনেকুৱা ঘৰলৈ যাবলৈ নাপায়। কৈ দিয়া মা, কৈ দিয়া হেপী বিহু, কৈ দিয়া আৰু নমস্কাৰ দিয়া। এডাল থৈ দিয়া, নমস্কাৰ দিয়া ভালকৈ। এডাল থোৱা, ভেৰি বেড, এডাল থোৱা, সেইডাল থৈ লোৱা দিয়া, ভালকৈ কোৱা। সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আশীৰ্বাদ কৰিব দেই, ভালে থাকিবলৈ। দিয়া নমস্কাৰ দি দিয়া, কৃষ্ণ কোৱা, হাতেদি কয় কৃষ্ণ, হাতেদি কয় কৃষ্ণ। ব'লক তেতিয়াহ'লে এতিয়া আমি বেটাক লৈ যাওঁ মাহঁতৰ ঘৰলৈ। আৰু বিহু বুলি মই তেনেকৈ একো পিঠা পনা বনোৱা নাই বিশেষ, অকল যি নাৰিকলৰ লাড়ুৱে কেইটামান বনাইছোঁ আৰু সেয়াই, যিহেতুকে ইহঁত দুটাৰ লগত নোৱাৰি আৰু তেনেকৈ আৰু বিহু বুলি ক'লেতো আৰু মানে কি ক'ম আৰু, অসমীয়াৰ সাজযোৰ, আমাৰ মুগাৰ সাজযোৰ পিন্ধিলে ভাল লাগে নহয় জানো। সেইকাৰণে ময়ো এতিয়া ৰিহা ধুনীয়াকৈ মেখেলা চাদৰ আমাৰ মুগাৰ পিন্ধি লৈছোঁ। কিন্তু এতিয়া মোক সম্পূৰ্ণকৈ দেখুৱাই কোনে, দেখুৱাবলৈ মানুহজনে নাই ভিডিঅ'ত, মানে ভিডিঅ' কৰি দিবলৈ। তো সেইকাৰণে আৰু তথাপিও আপোনালোকক দেখুৱাওঁ ৰ'ব, কেনেকুৱা লাগিছে পিছত জনাব আপোনালোকে কমেণ্ট কৰি। সেই আহিফালে ছোৱালীয়ে ঝাৰু মাৰিয়ে আছে দেই, মই আৰু এপাক নাচিও ল'লোঁ লগতে। এতিয়া যিহেতুকে ওলাই যোৱাৰ পিছত আৰু আকৌ ভিডিঅ' কৰিব মন নাযায়, যিখিনি পাৰোঁ দেখুৱাম বাৰু ক'ত যাওঁ। মাহঁতৰ ঘৰলৈ যোৱাটো খাটাং, তাৰপিছতে আৰু কেনি যাওঁ, তাৰমানে শাহুৱেৰ ঘৰৰ পৰা আহিলোঁ। তো ফাইনেলি ৰেডি হৈ গ'লোঁ আমি যাবলৈ এতিয়া। look at me, come this side, look at here. বেটি একদম খুশ। তো ব'লক যাওঁ এতিয়া। বেটি একদম মানে খোলা পাই এই ৰিক্সাত ধুনীয়াকৈ বহি লৈ, ভাল লাগিছে ন মা, পূৰা বতাহ। ভাইটিৰহে বেমাৰ হয় বুলি ভয়। ব্ৰিজটোৰ কাৰণে একদম চিধাকৈ যাব নোৱাৰি মাহঁতৰ ঘৰলৈ, এপাক মাৰি যাব লাগে, সেইকাৰণে টাইম লাগে। দুষ্টু নাই। বেটা ৰেডি।
ইফালে আমি আহি পালোহি মা ঘৰ। বেটিয়ে ড্ৰেছ চেঞ্জ কৰি লৈ তাই লাগি গ'ল কি দি পঠাইছে বায়েকে আৰু কি আনিছে আনাইকে চাবলৈ। তো এয়া বায়েকে বোলে দি পঠাইছে, মানে মোৰ বাৰ ছোৱালীয়ে তাইৰ কাৰণে বোলে গিফ্ট দি পঠাইছে। দেখুৱাই দিয়া মা তোমাৰ বেগটো ফ্ৰণ্টত। থেংক ইউ কোৱা ধুনুবাক। আৰু এইবিলাক কি দিছে বাই? দেখুৱাই দিয়া জল্দি। অঁ এতিয়া ধুনুবাক কৈ দিয়া। আৰু ড্ৰেছ দিছে ন? আৰু আনাইও আনিছেনে নাই? এয়া কপৌ পাহি সিদিনাখন দেখুৱাইছিলোঁ চাগে। তো এপাই ইমান ধুনীয়াকৈ ফুলিছে আৰু গোন্ধটো বৰ ধুনীয়া। আৰু দুপাহমান আছিলে, সেই ওচৰৰ ভণ্টি দুজনীমান আহিছিলে বোলে নাচিবলৈ, তো সিহঁতি লৈ গ'ল। তো এপাহ আছে লাগি আৰু চব ভিতৰত আছেগৈ। আৰু মাহঁত মানে জেং বিহু নাচিবলৈ মা যাব ওলাই, আৰু বোৱাৰীও আছে। তো তাইও ৰেডি হৈ আছে। মাইনা দুখনমান ফটোকে উঠিম আৰু আমি দুজনীয়ে তেনেকৈ। আৰু এইফালেও কেইবামান ফুলিছে, সৰু হৈ আছে এতিয়া। গৰম হৈ থাকে বাইদেউ। বহুত দিন ঘৰলৈ যোৱাও হোৱা নাছিলে, আৰু যিহেতুকে মাহঁতৰ ঘৰত কাম চলি আছে, মাও নাছিলে। তো আমি মাইনা আৰু মই ওপৰলৈ আহিলোঁ, অকণমান ইফাল ঘূৰি লৈ ফটোখিনি আপোনালোকৰ সৈতে বোলো ফটোখিনিও আপোনালোকক দেখুৱাওঁ। আৰু এয়া ফটো উঠি ল'লোঁ। ভাবিলোঁ এতিয়া মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদিহে আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আকৌ এটা অন্য ভিডিঅ'ত লগ পাম। সকলো ভালে থাকক, তাৰে কামনা। বাই বাই।